হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, ভালে থাকক। তো দেখা পাইছে এখন ধুনীয়া অল্টো 800। তো আপোনাক ভালকৈ দেখাই দিছোঁ গাড়ীখন কেনেকুৱা লাগিছে জনাব। একদম ভালকৈ দেখাই দিছোঁ, চাই লওক আপোনালোকে, বেকৰ পৰাও সকলোখিনি চাই লওক। তো এখন ধুনীয়া গাড়ী, কম চলা এখন গাড়ী হয়। টায়াৰ কণ্ডিশ্যন, ছাছপেনশ্যন, A to Z চব অ'কে আছে, কোনো চিন্তা কৰিবলগীয়া একো নাই ইয়াত। যিহেতু 2022 একেবাৰে লাষ্টৰ গাড়ী, 23 মডেলে হয় আৰু গাড়ীখন বহুতে ধুনীয়া হৈ আছে। তো ভালকৈ চাই লওক। আপোনালোকে আমাৰ ইয়াৰ আগৰ ভিডিঅ'টোত বহুতে মৰম দিলে। তো আমাৰ গাড়ী প্ৰায় 90% বুকিং হৈ গ'ল। তো বহুতে বিচাৰি আছিলে অল্টোৰ দ্বাৰা ভিডিঅ'টো দি দিব আৰু এষ্টিমৰ ভিডিঅ' লাগে বুলি কৈছে, কিন্তু আজি অল্টো ভিডিঅ'টো স্পেচিয়েলি বনাই দিছোঁ। তাৰপিছত মই নেক্সট কাইলৈ মানে এষ্টিমৰ ভিডিঅ' দি দিম। বহুতে এষ্টিমৰো ভিডিঅ' বিচাৰি আছে আৰু কথাও পাতিও আছে। যদি পচন্দ লাগে আপোনালোকে কণ্টেক্ট নম্বৰ দি আছে, কণ্টেক্ট কৰিব পাৰিব আৰামত, আৰু ডাইৰেক্ট বুকিং কৰিবলৈ বুকিং কৰিব পাৰিব। তো গাড়ী ভিতৰটো দেখাই দিওঁ আপোনালোকক। তো চাই লওক, একদম টিপটপ কণ্ডিশ্যনত আছে। তো চাই লওক, এইফালে কি দেখা পাইছে। তো পূৰা নিট এণ্ড ক্লিন হৈ আছে। আৰু চিট চাই লওক আপোনালোকে, পলিথিন খোৱাই নাই, ঠাই ঠাই আমি নিজে খুৱাই দিছোঁ। তো অকণমান এনেকুৱা ক'লা ক'লা হৈ পৰি গৈছে কাৰণে। তো এইফালেদি আৰু গাড়ী চলিছে, মই কিমান চলিছে দেখাই দিছোঁ আপোনালোকক। তো গাড়ী চলিছে দেখা পাইছে 17,592 কিলোমিটাৰ। তো 17,592 কিলোমিটাৰ চলিছে। তো ৰিচেণ্ট ভিডিঅ' লাগে বুলি ক'লে বহুতে অল্টো, সেইকাৰণে ৰিচেণ্ট ভিডিঅ' মই দেখাই দিছোঁ আপোনালোকক। আৰু বেক ৰ' চিট দেখা পাইছে আপোনালোকে, টিপ টপ হৈ আছে ইয়াত। চাই লওক আপোনালোকে A to Z। আৰু ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো কেনেকুৱা পাইছে গাড়ীখনৰ কণ্ডিশ্যন? পূৰা টিপটপ হৈ আছে। যোনে ল'ব বিচাৰে তেওঁ 1 টকাও কাম কৰিব নালাগে। আৰু ইঞ্জিনটো দেখাই দিওঁ আপোনালোকক। তো চাই লওক ইঞ্জিনটো। তো স্পেচিয়েলি অল্টোৰ কাৰণে আজি ভিডিঅ'টো বনাই দিছোঁ। চাই লওক, এয়া এপ্ৰনকেইটা চাই লওক। ইয়াত একো কৰিবলগীয়া একোৱেই নাই, এখন মুঠত তেল ভৰাব লাগে, চলাব লাগে। ইঞ্জিনটো অকণমান লেতেৰা হৈ আছে, ৱাছ কৰি দিয়া হ'ব। তো গাড়ীৰ পৰা টিপটপ কণ্ডিশ্যনো আছে। তো চাই লওক। তো কেনেকুৱা পাইছে জনাওক। এটা সৰু সুৰাকৈ ভিডিঅ' আপোনালোকে আগবঢ়াইছোঁ, যিহেতু আপোনালোকৰ ডিমাণ্ড এইটো যে দাদা অল্টো দেখাওক, দাদা এষ্টিম দেখাওক। কিন্তু এষ্টিম আজি মই দেখাই নিদিওঁ, কাৰণ ৰেডি হৈ আছে গাড়ী, এইফালেদিও আছে আৰু আছে। তো প্ৰায় কৈছোঁ 90% বুকিঙে হৈ গ'ল, অকল 10% আছেগৈ, আকৌ নিউ ষ্টক আহিব। তো এই বছৰতে আহি যাব। তো গাড়ীখন ভালকৈ চাই লওক। যদি পচন্দ লাগিছে তেনেহ'লে লগালগ কণ্টেক্ট নম্বৰ দিছে, কণ্টেক্ট কৰক আৰু বুক কৰি ল'ব পাৰিব। তো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ ভিডিঅ'টো ইমানে। থেংক ইউ ছ' মাছ।